এই দৃশ্য গহপুৰৰ এখন ঠেলাত নিজৰ বিবাহিত বায়েকক চিকিৎসালয় লৈ গৈ আছে আনগৰাকী বিবাহিত ভনীয়েক। বহু দূৰ ঠেলাত উঠাই লৈ গৈছে এই কৰুণ দৃশ্য গহপুৰৰ মাঘনী গাঁৱৰ গলচেপা গাঁৱৰ। সঁচাকৈ সময় বহুত নিষ্ঠুৰ। এটা সময়ত ধনৰ অভাৱ নথকা আজি ঠেলাত উঠি চিকিৎসালয় যাব লগা হৈছে। ঠেলাত উঠাই নিয়া মহিলাগৰাকী হৈছে চান্দৱী নাথ। চান্দৱী নাথক বিয়া দিয়া হৈছিল লখিমপুৰলৈ। বিয়াৰ পিছত সন্তানৰ মুখ নেদেখা চান্দৱী নাথৰ স্বামী মৃত্যু হৈছিল এটা কৰুণ দুৰ্ঘটনাত। 6 ককাই ভায়েকে লখিমপুৰৰ মাটি ভেটি বেচি লৈ আনে গহপুৰলৈ। ইয়াৰ পিছত মাতৃৰ পৰিয়ালৰ 6জন ককায়েক ভায়েক কেইদিনমান ককাই ভায়েকে ইজনে সিজনৰ ঘৰত ৰাখিছিল যদিও বেমাৰত আক্ৰান্ত হোৱাত কোনো ককাই ভায়েক নৰখাত ঠেলা চলাই হাজিৰা কৰি খোৱা ভনীয়েকে বায়েকক লগত ৰাখিলে। নিজৰ ঘৰৰ অৱস্থা বেয়া, কিদৰে চিকিৎসা কৰিব বায়েকক। বাইদেউক বিয়া দিছিলোঁ লখিমপুৰত বিয়া দিওঁতে মোৰ দাদা এজনে তাত মাটি বাৰী বেচি পেলাই ইয়ালৈ লৈ আনি পেলাই ইয়াত মাটি বাৰী কিনি ল'লে 6 বিঘা মাটি কিনি লৈ পেলাই বাইদেউক পুহি পালি ল'ম বুলি পেলাই বাইদেউক এতিয়া নোপোহাৰ কাৰণে বাইদেউক উলিয়াই দিয়াৰ কাৰণে মোৰ তাতে চাপিল গ'ল। চাপাৰ কাৰণে মই আজি 7 মাহ ৰাখিছোঁ বাইদেউক। মই চিকিৎসা কৰিব নোৱাৰোঁ কাৰণে ঠেলাত বহাই মই এতিয়া চিভিললৈ আনিছোঁ। চিভিলত আনি লৈ এতিয়া মোক ডাক্তৰে কি কয় কি নকয় এতিয়া মই এইখিনি ব্যৱস্থা একো কৰিব পৰা নাই। লখিমপুৰত বিয়া দিছিল, ল'ৰা ছোৱালী নাই, ভিন্ন দোকান